নিবনুৱাৰ বাবে গতিকৈ ডাঙৰ খবৰ লৈ আহিছে যিসকল চাকৰি প্ৰত্যাশী নিবনুৱা যুৱক যুৱতী আছে সেই যুৱক যুৱতীসকলৰ বাবে অতিকৈ ভাল খবৰ কিন্তু দশম শ্ৰেণী উত্তীৰ্ণ হৈ আপোনালোকে লাভ কৰিব পাৰিব চৰকাৰী চাকৰি আপোনাৰ হাতত মাত্ৰ কেইটামান দিন আছে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আপুনি যদি বিচাৰে শীঘ্ৰে কৰিব পাৰিব আবেদন এই মুহূৰ্তে খবৰ জনাই আছো কিন্তু বহু পদ ইতিমধ্যে খালী হৈছে দশম শ্ৰেণী উত্তীৰ্ণ হৈ লাভ কৰক চৰকাৰী চাকৰি আৰু যেনে শিক্ষাগত অৰ্হতা ধাৰ্য কৰা হৈছে দশম উত্তীৰ্ণ হলে আপোনালোকে কৰিব পাৰিব আবেদন যোগ্যতা অনুসৰি লাভ কৰক মাহে ৬৯,১০০ টকাকৈ দৰমহা নিৰিখো ধাৰ্য কৰা হৈছে আৰু হাতত মাত্ৰ আপোনাৰ দুটা সপ্তাহ আছে হাতত মাত্ৰ কেইটামান দিন ইতিমধ্যে চাকৰিৰ বাবে আবেদন আৰম্ভ হৈছে সীমা সুৰক্ষা বাহিনীত বহু পদ খালী হৈছে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া ইতিমধ্যে ৱেবছাইট মুকলি কৰা হৈছে অনলাইনৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব আবেদন আৰু হাতত মাত্ৰ আপোনালোকৰ দুটা সপ্তাহ আছে যিসকল চাকৰি প্ৰত্যাশী নিবনুৱা আছে সেই নিবনুৱাসকলৰ বাবে অতিকৈ ডাঙৰ খবৰ অনলাইনৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰিব আৰু ইতিমধ্যে যেহেতু এক বিশেষ ৱেবছাইট মুকলি কৰা হৈছে rect.bsf.gov.in এই ৱেবছাইটৰ জৰিয়তে চাকৰিৰ বাবে আপুনি কৰিব পাৰিব আবেদন এই মুহূৰ্তত খুবেই জৰুৰী খবৰ জনাই আছো এই বিশেষ ৱেবছাইটৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব অনলাইন আবেদন জমা দিয়াৰ শেষ তাৰিখ হৈছে 28 ফেব্ৰুৱাৰী ইতিমধ্যে যেটা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে 28 ফেব্ৰুৱাৰীৰ পূৰ্বে আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন পত্ৰ জমা দিব লাগিব আৰু যোগ্য ২৭৮৮ পদৰ বাবে মুকলি কৰা হৈছে আবেদন পত্ৰ মহিলাৰ বাবে সংৰক্ষণ কৰা হৈছে ১৩৭টাকৈ পদ ওঠৰৰ পৰা ২৩ বছৰ বয়সৰ যুৱক যুৱতীয়ে কৰিব পাৰিব আবেদন অৰ্থাৎ বয়সৰ সময়সীমা হৈছে ১৮ৰ পৰা ২৩ বছৰ ১৮ৰ পৰা ২৩ বছৰ বয়সৰ যিসকল যুৱক যুৱতী আছে চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলে অনলাইনৰ জৰিয়তে কৰিব পাৰিব আবেদন কিন্তু সীমা সুৰক্ষা বাহিনীত মুকলি হৈছে বহু পদ ২০০০ৰো অধিক পদ মুকলি কৰা হৈছে আপোনালোকে শীঘ্ৰে আবেদন কৰিব পাৰিব কিয়নো দৰমহা নিৰিখ যেটো ধাৰ্য কৰা হৈছে প্ৰতি মাহে আপোনালোকে ৬৯,১০০ টকাকৈ যোগ্যতা অনুসৰি দৰমহা লাভ কৰিব পাৰিব আৰু আবেদনৰ মাচুল হৈছে ১০০ টকা ইয়াৰ উপৰিও এছটি মহিলা প্ৰাৰ্থী আৰু বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে নালাগে আবেদনৰ মাচুল অৰ্থাৎ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব এছটি মহিলা প্ৰাৰ্থী আৰু বিশেষভাৱে সক্ষম প্ৰাৰ্থীয়ে দশম শ্ৰেণী উত্তীৰ্ণ সকলৰ বাবে অতিকৈ ভাল খবৰ কিয়নো শিক্ষাগত অৰ্হতা যেটো ধাৰ্য কৰা হৈছে দশম উত্তীৰ্ণ হৈ লাভ কৰক চৰকাৰী চাকৰি যোগ্যতা অনুসৰি আপোনালোকে লাভ কৰক মাহে ৬৯,১০০ টকাকৈ দৰমহা যেটো দৰমহাৰ নিৰিখ ধাৰ্য কৰা হৈছে আৰু যোগ্যতা সীমা সুৰক্ষা বাহিনীত ২৭৮৮টা পদ মুকলি হৈছে মহিলাৰ বাবে সংৰক্ষণ কৰা হৈছে ১৩৭টাকৈ পদ বয়সৰ সময়সীমা হৈছে ১৮ৰ পৰা ২৩ বছৰ ১৮ৰ পৰা ২৩ বছৰ বয়সৰ যুৱক যুৱতীয়ে আবেদন কৰিব পাৰিব অনলাইনৰ জৰিয়তে আবেদন কৰিবলৈ বিশেষ ৱেবছাইট মুকলি কৰা হৈছে ইতিমধ্যে আমি জনাইছো সেই ৱেবছাইটটো হৈছে rect.bsf.gov.in এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব আৰু অনলাইন আবেদন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ হৈছে ২৮ ফেব্ৰুৱাৰী ইতিমধ্যে যেটো আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন পত্ৰ জমা দিব লাগিব এই মুহূৰ্তে খুবেই জৰুৰী খবৰ জনাই আছো ৰাজ্যৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে সেই যুৱক যুৱতীসকলৰ বাবে এক অতিকৈ ভাল খবৰ কিয়নো এক সুবৰ্ণ সুযোগ লাভ কৰিব ৰাজ্যৰ নিবনুৱাসকলে সীমা সুৰক্ষা বাহিনী যিহেতু বহু পদ মুকলি হৈছে ২০০০ৰো অধিক পদ মুকলি হৈছে সেই পদৰ বাবে আৰম্ভ হৈছে আবেদন আপোনাৰ হাতত মাত্ৰ দুটা সপ্তাহ আছে সেই দুটা সপ্তাহৰ ভিতৰত আপোনালোকে যদিহে বিচাৰে তেতিয়াহলে আবেদন কৰিব পাৰিব আৰু আবেদনৰ বাবে ৱেবছাইট মুকলি কৰা হৈছে অনলাইনৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব আবেদন পত্ৰ পূৰণ কৰি আপোনালোকে অনলাইনৰ জৰিয়তে জমা দিব লাগিব আৰু সেই আবেদন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ হৈছে ২৮ ফেব্ৰুৱাৰী